নমস্কাৰ জনাইছো সকলোকে ৰাচনা ব্লগ চেনেলৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মই আকৌ এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টো আপোনালোকে দেখি নিশ্চয় গম পাইছে। মই ডিয়ামৰ পৰা কেইযোৰমান কাপোৰ অৰ্ডাৰ কৰিছিলো আৰু কাপোৰ কেইযোৰ বৰ্তমান আহি পাইছেহি। ভাবিলো আনবক্সিং কৰো, কেনেকুৱা আহিছে কাপোৰ কেইযোৰ আপোনালোককো দেখুৱাও। তো বলক চাওঁ কাপোৰ কেইযোৰ কেনেকুৱা আহিছে। কাপোৰ কেইযোৰ আহি পালেহি। তো কাপোৰ মই বেছি অৰ্ডাৰ কৰা নাছিলোঁ, কাপোৰ অৰ্ডাৰ কৰিছিলোঁ মই মাত্ৰ 7 যোৰ আৰু তাৰে এযোৰ আছিলে ডিজিটেল ডাইট টছ, এযোৰ ষ্টেপল কটন আৰু আছিলে স্লেপ কটনৰ। মানে কম ৰেঞ্জৰ কিছুমান কাপোৰ বিচাৰি আছিলে, মোৰ দোকানত কম ৰেঞ্জৰ কাপোৰ নাছিলে। তো সেইকাৰণে ভাবিলোঁ কেইযোৰমান অৰ্ডাৰ কৰোঁ বুলি। আৰু ডিজিটেল ডাইট টছৰ মই কাপোৰ আগত অৰ্ডাৰ কৰা নাছিলোঁ, সেইকাৰণে চেম্পল হিচাপে এযোৰ মই অৰ্ডাৰ কৰিছিলোঁ। যদি ভাল লাগে তেতিয়া নেক্সট টাইম অৰ্ডাৰ দিম বুলি। কিন্তু যিযোৰ আহিছে সেইযোৰ মোৰ ভাল লাগিছে, কালাৰটো যথেষ্ট ধুনীয়া। এইটো আপোনাৰ পাৰ্পলত আছে আৰু ডাৰ্ক পাৰ্পল আৰু এটাটো অলপ গ্ৰীণ টাইপৰ আৰু গুণা, তিনিটা কালাৰ ফুল কৰা আছে। কাপোৰযোৰ যথেষ্ট ভাল লাগিছে মোৰ। আৰু এইকেইযোৰ আছে আপোনাৰ ষ্টেপল কটন আৰু এইকেইযোৰ আছে আপোনাৰ স্লেপ কটন। মই কাপোৰ কেইযোৰ মেলি আপোনালোকক দেখুৱাই দিছোঁ। আৰু যদি আপোনালোকৰ ভাল লাগে তেন্তে স্ক্ৰীনশ্বট মাৰিব আৰু মোক কণ্টেক্ট নম্বৰ দিয়া থাকেই, তো আপোনালোকে জল্দি কণ্টেক্ট কৰিব। তেন্তে দেৰি নকৰোঁ, বলক কাপোৰ কেইযোৰ চাই লওঁ। ফাৰ্ষ্ট টাইম আপোনালোকক মই দেখুৱাইছোঁ এইযোৰ যিযোৰ ডিজিটেল ডাইট টছ। কাপোৰযোৰ ভাল লাগিছে নহয়নে? এই কাপোৰযোৰ হৈছে আপোনাৰ ইয়াৰ ৰেটটো হ'ব 2200 আৰু এইখন আপোনাৰ মেখেলাখন। খাব পাৰে, ইমান ধুনীয়া লাগিছে। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচ, এইটো হাতৰ পাৰিটো। হাতৰ পাৰিটো অলপ ডাঙৰকৈ আছে আৰু ইয়াৰ মেখেলাখনৰ ফুলটো ইমানলৈকে থাকিব। এইখন হৈছে আপোনাৰ চাদৰখন আৰু পাৰিটো হৈছে এইটো আপোনাৰ পটিটো এক্সট্ৰাকৈ লগাবৰ প্ৰয়োজন নাই। ইয়াৰ চেল্ফ বৰ্ডাৰ হয় এইটো আৰু ইয়াত এনেদৰে মাজত সৰু সৰু বুটা আছে। কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। যদি আপোনালোকৰ ভাল লাগিছে তেন্তে স্ক্ৰীনশ্বট মাৰিব আৰু যদি ল'ব বিচাৰে তেন্তে কণ্টেক্ট কৰিব পাৰে। আকৌ কৈ দিছোঁ, ইয়াৰ প্ৰাইচটো হ'ব 2200। এইযোৰ হৈছে আপোনাৰ স্লেপ কটন, ইয়াৰ প্ৰাইচটো হ'ব আপোনাৰ 700। ইয়াৰ কালাৰটো যথেষ্ট ভাল লাগিছে আপোনাৰ। কম ৰেঞ্জত বহুতে বিচাৰি আছিলে, কিন্তু কম ৰেঞ্জৰ মোৰ আনি থোৱা নাছিলে, সেয়ে অৰ্ডাৰ কৰিছিলোঁ। আৰু এইখন হ'ব আপোনাৰ মেখেলাখন। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচ, ইয়াৰ ব্লাউজৰ এইটো পাৰিটো। চাদৰখন হ'ব এইটো আৰু চাদৰ পাৰিকেইটা হ'ব এইকেইটা। কাপোৰযোৰ হৈছে এইটো, কালাৰটো যথেষ্ট ধুনীয়া লাগিছে।
কম ৰেঞ্জত আপুনি এযোৰ বহুত ধুনীয়া কাপোৰ পাব। চাদৰখন আহল বহল, পিন্ধিবলৈও যথেষ্ট কোমল, ইমান হেভি নহয়। 700ত আপুনি এযোৰ ধুনীয়া কাপোৰ পৰিধান কৰিব পাৰে। যদি আপোনালোকৰ পচন্দৰ হয় তেতিয়া স্ক্ৰীনশ্বট মাৰি মোক কণ্টেক্ট কৰিব। আৰু ইয়াৰ প্ৰাইচটো হ'ব 700। আৰু এযোৰ আপোনালোকক দেখুৱাইছোঁ, এইযোৰ আপোনাৰ স্লেক কটনে হয়। ইয়াৰ প্ৰাইচটো আপোনাৰ 700 হ'ব। এইটো একদম পাতল বেঙুনীয়া হয় আৰু ইয়াত গুণা আৰু হোৱাইট কালাৰে ফুল কৰা আছে। চাদৰখন হ'ব আপোনাৰ এইখন, এইটো চাদৰৰ আঁচলটো। আৰু এযোৰ আপোনালোকক দেখুৱাইছোঁ, এইযোৰ আপোনাৰ স্লেক কটনে হ'ব। ইয়াৰ আপোনাৰ এইটো একদম লাইট পাৰ্পল হয় আৰু ইয়াত স্কাই ব্লুৰে ফুল কৰা আছে। এইযোৰ আপোনাৰ স্লেক কটন, ইয়াৰ ৰেটটো হ'ব আপোনাৰ 700। এইখন হৈছে আপোনাৰ চাদৰখন। আৰু এইখন হ'ব আপোনাৰ মেখেলা। এইখন মেখেলাখনৰ ফুলটো ইমানটোলৈকে থাকিব। আৰু আপোনাৰ যিটো ব্লাউজৰ পিচটো হ'ব এইটো, আৰু এইটো হাতৰ যিটো পাৰিটো সেইটো হ'ব আপোনাৰ। এইবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই ষ্টেপুল কটনৰ হয় এই তিনযোৰ। আপোনাৰ তিনযোৰ হোৱাইটতে আছে, দুযোৰ হোৱাইটত আছে আৰু এইযোৰ আপোনাৰ পিচ কালাৰ টাইপত হ'ব। ইয়াত কিন্তু মোবাইলত আপোনাৰ কেমেৰাত কালাৰটো অলপ বেছি লাইট লাগিছে, কিন্তু তাতকৈ অলপ ডাৰ্ক হয় মানে। আৰু আপোনাৰ এইটো বটল গ্ৰীনেৰে কাম কৰা আছে, এক কালাৰে হয়। আৰু এইযোৰৰ ৰেটটো হ'ব আপোনাৰ 2000। এইখন আপোনাৰ চাদৰখন, আৰু এইকেইটা হ'ব আপোনাৰ চাদৰৰ পটিকেইটা হ'ব। কাপোৰযোৰ যথেষ্ট ধুনীয়া হয়, আপোনালোকে পৰিধান কৰি ভাল পাব আৰু বহুত ধুনীয়া হয় কালাৰটো। এক কালাৰতে আছে ফুল কৰা। আৰু এইখন হ'ব আপোনাৰ মেখেলাখন। আৰু এইটো আপোনাৰ ব্লাউজৰ কাপোৰটো হ'ব। আৰু ইয়াত ব্লাউজৰ হাতৰ যিটো পটিটো হৈছে এইটো। মোবাইলত কালাৰটো বহুত বেছি পাতল লাগিছে, কিন্তু ইমান পাতল নহয়, কালাৰটো বহুত ধুনীয়া হয়। আপোনালোকে ল'ব বিচাৰে যদি স্ক্ৰীনশ্বট মাৰিব আৰু কণ্টেক্ট কৰিব পাৰিব। আৰু ইয়াৰ ৰেটটো হ'ব আপোনাৰ 2000। আৰু এযোৰ দেখাইছোঁ আপোনালোকক, এইযোৰ আপোনাৰ ষ্টেপুল কটনেৰে হ'ব। এইযোৰ হোৱাইটত আছে, ডাৰ্ক পিংকেৰে কাম কৰা আছে। এইখন হ'ব আপোনাৰ চাদৰখন, আৰু ইয়াৰ চাদৰৰ আঁচলটো। আৰু এইকেইটা হ'ব আপোনাৰ চাদৰৰ পাৰিকেইটা। একেবাৰে চিম্পুলত আছে, মানে এটা কালাৰে আপোনাৰ কাম কৰা আছে। যদিও মানে কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। আপুনি এযোৰ নামঘৰ বা এনেকুৱা ধৰণৰ মন্দিৰ কিবা অলপ পৰিধান কৰি যাবৰ কাৰণে একেবাৰে ধুনীয়া, আৰু গৰমত আপুনি পৰিধান কৰি যথেষ্ট ভাল পাব। আৰু ইয়াৰ প্ৰাইচটো হ'ব আপোনাৰ 2000। এইখন হ'ব আপোনাৰ মেখেলাখন ইমানটোলৈকে কাম কৰা আছে। ওপৰত মাত্ৰ ইয়াৰ দুটা লাইন আছে বুটা দি। আৰু এইটো হ'ব আপোনাৰ মেখেলাখনৰ তলৰ পটিটো। আৰু এযোৰ দেখাইছোঁ, এইযোৰ হৈছে আপোনাৰ হোৱাইটত য়েল্লো কাম কৰা আছে। এটা কালাৰে হয়, যথেষ্ট ধুনীয়া লাগিছে কাপোৰযোৰ।
কাপোৰযোৰ হৈছে এইযোৰ আৰু ইয়াৰ আপোনাৰ এইখন হৈছে চাদৰখন আৰু এইটো হৈছে আপোনাৰ চাদৰৰ পটিকেইটা। আৰু এইখন হৈছে আপোনাৰ মেখেলাখন। ফুলটো দেখিছেনে ইমান ধুনীয়া লাগিছে, যদিও এটা মানে কালাৰে ফুল কৰা আছে তথাপিও কাপোৰযোৰ যথেষ্ট ধুনীয়া লাগিছে। আৰু ইয়াৰ আপোনাৰ যিটো ব্লাউজৰ পিচটো হ'ব এইটো, আৰু এইটো হৈছে হাতৰ পাৰিটো। আৰু যদি আপোনালোকে ল'ব বিচাৰে তেন্তে স্ক্ৰীনশ্বট মাৰিব। আৰু এই কাপোৰযোৰৰ মূল্য হ'ব আপোনাৰ 2000। আজি আপোনালোকৰ মাজলৈ লৈ অহা মই কাপোৰ কেইযোৰ হৈছিলে এইকেইযোৰে। যদি আপোনালোকৰ ভাল লাগে তেন্তে নিশ্চয় মোক কমেণ্টত জনাব আৰু কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব। আৰু মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। লগতে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।